হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। আজি মানে ব্লগটো ৰাতিপুৱা আৰম্ভ কৰি দিছোঁ আৰু মানে এতিয়া 6টা বাজিছেহে। আমি ভাইটিয়ে মই একদম ধুনীয়াকৈ ওলাই আহিছোঁ অকণমান মানে আমাৰ ফালে ৰিজাৰ্ভৰ ফালে। চৌপাশটো চাওকচোন কিমান ধুনীয়া লাগিছে। ভালে দেখিছে, মজাকৈ মানে আহিছোঁহে উঠি। আমি মুখ চুখ ধোৱাই নাই, ইয়াৰ পৰা গৈ পেলাইহে ধুম আৰু পিছত। এতিয়া মানে চৌপাশ আহিছে মানে চব মানে মই আৰু ভাইটি এনেকৈ ওলাই মই হেৰি আহিছোঁ আৰু অলপমান ওলাই কৰি পেলাই। আজি মানে পৰীক্ষা শেষ হৈছে যে, সেইটো কাৰণে ভাবিলোঁ বোলো একদম ৰাতিপুৱা ব্লগটো আৰম্ভ কৰি দিওঁ। বেছিকৈ দুটা আৰম্ভ হৈছে। এই চাওক, এইফালে আমাৰ এইটো পুখুৰী, বৰ পুখুৰী। এইটো চাওক, এইফালে পানী চানী আছে আৰু কিবা কিবি। এইখন ফিল্ড, এইটো ষ্টেডিয়াম। মজাকৈ মানে আহিছোঁ একদম ৰাতিপুৱাই। এইটো পুখুৰী এটা আছে, এইটো মানুহ চানুহ কিবা থকা ঘৰ এইটো। পথাৰ ইখনতো হ'লে হস্পিটেল এখন। বেলিটো উদয় হৈছে। মজাকৈ মানে আহিছোঁ ৰাতিপুৱাই চাই থাকক ভিডিঅ'টো শেষলৈকে। পানীত বেলিটো ওলাই গৈছে। এইটো আমাৰ সমবায় পুখুৰী। এইটো ইমান ডাঙৰ পুখুৰীটো। ইফালে কিবা কিবি আছে। আমাৰ এতিয়া এইখিনিৰ পৰা একদম মজাকৈ সোণাইখন চাব পাৰিব। ৰ'ব, এইখিনিতে মানে সোণাইখন আছে, দেখাই আছে। মই যাওঁ। কিয়া হোৱা হে মানুহ হা। এইখন চাওক, ইয়াৰ পৰা আমাৰ সোণাইখন আগৰ পৰাই আৰম্ভ হৈ আছে। তাৰপিছত এতিয়া মানে আমাৰ এইখিনিৰ পৰা একদম মানে ধুনীয়াকৈ দেখা পায় আৰু। এতিয়া সোণাই পাৰে ৰাতিপুৱা সময়ত আহিছোঁ, কি মজা লাগিছে নহয় একদম। ৰাতিপুৱা সময়ত আহিছোঁ। আমি আজি বহুত সোনকালে উঠিছোঁ ন? এনেই অত দেৰিকৈ উঠোঁ। মই 6টা নাবাজোতে সাৰ পাইছোঁ। পিছত বা কি ধুনীয়া লাগিছে জেগাখিনি। ফটো চটো এখনমানহে উঠিব পাৰিছিলে। গছ চছ আছে, গছটো বা চবতে থাকে, চবতে আছে গছ চছ। এইখন নাও চাচোন, ইমান ভাল লাগিছে ভাইটি। এই কিবা মানে মাছ চাছ হেৰি কৰিছিলে হ'ব নাই? কিবা মানুহে জাল চাল থৈ গৈছে, মাছ মাৰিছিলে হ'বলা সোণাইটো। এইফালে এইখন পথাৰ, সেইফালেও আছে পথাৰ। চবফালে ধুঁৱলি কুঁৱলি হৈ আছে একদম মানে ৰাতিপুৱা সময়ত। আৰু বৰষুণ পৰিছিলেহে অলপ আগত। ইফালে একে ধোঁৱা একো দেখাই নাপায়। সোণাইখন ভালকৈ ধৰিবই নোৱাৰা গৈছে একদম মেটেকাত। ইফালে চাকচোনকৈ ধৰিবই নোৱাৰি আঁতৰলৈ। চৰাই দৰে কি মজাকৈ উৰিছে ন ভাইটি? ইফালে চৰাই উৰি আছে। এতিয়া মানে ভাইটি চাইকেলখনত অকণমান বোলো চলাই চাইছোঁ। তাৰ চাইকেলখন নতুনকৈ কিনা হৈছে, এসপ্তাহমানে হোৱাই নাই। মই ভাবিছিলোঁ আগতীয়াকৈ ব্লগটো বনাম বুলি, কিন্তু মানে সময় নহ'লে। তাৰমানে তাৰ চাইকেলখন বোলো নতুনকৈ অকণমান চলাই চাওঁ। এফালে যিহেতু আহিছোঁ ইমান ধুনীয়া জেগাত, সেইকাৰণে বোলো চলাই চাওঁ। তাৰপিছতে চাইকেলখন এইখন মজা লাগে চলাই ভাইটি, মজা লাগিছে চলাই একদম চাইকেলখন। চাওক একদম মানে ইমান ধুনীয়া। আগত গৈ আছে, মোৰ আগত আহি পাই গ'লহি।
চবতকৈ বেলিটো বেছি ভাল লাগিছে ন ৰাতিপুৱা সময়ত আমি আৰু আহোঁ নহয় ইয়াতকৈও সোনকালে আহিছিলোঁ হয় এবাৰ হিমালয় যেতিয়া মহা হিমালয় হৈছিলে তেতিয়াও আহিছিলে ভালেই বহুত মানুহ আহে তেতিয়া ভালে আমাৰ মানে এইখিনি জেগাখিনি বহুত বেছি ভাল লাগে আহিবলৈ সোণাইখন ভালকৈ ধৰিব নোৱাৰি আগলৈ এইফালে দলং আছে ইফালে যাবলৈ ইয়া মানুহৰ ঘৰ সেইফালে সি কি বুলি কয় ইয়া মানুহৰ ঘৰ ওচৰত আছে মজাকৈ আমাৰ এফালেহে ঘৰ চৰ নাই আমাৰ এফালেও অলপ থাকিব লাগিছিলে আমাৰ অলপ আঁতৰতে আছে ঘৰবোৰ গা ভাইটি বেলটো ভাল লাগিছে দেই শুনিবলৈ এতিয়া মানে ইয়াত মজাকৈ ফটো চটো উঠি ল'লোঁ একে ধুনীয়া লাগিছে যিহেতু পৰিৱেশটো ইয়াক এৰি থৈ আহিলোঁ হয় ভাইটি তাৰপিছত একদম মজা লাগিছে মানে আহিবলৈ একেবাৰে আৰু ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ চাইকেলখনো একে ইমান মজা লাগিছে চলাবলৈ এইবোৰ কিবা ফিচাৰি চিচাৰি খান্দি থৈ দিছে হ'ব লাগে ইমান ডাঙৰ ডাঙৰকৈ পাহাৰ নিচিনা কৰি থৈ দিছে বোলে গ'ল ইয়া চাওক পাহাৰ আমাৰ ইয়াত এনেও পাহাৰ চাহাৰ নাই যে সেইখিনিয়ে পাহাৰ গৈ পেলাই থৈ দিছে আমি মানে অকণমান আগলৈ আহিছোঁ দেউতা মানে সেইখিনিতে অকণমান সময় মানে আমাৰ পুখুৰীটোৰ ওচৰতে থাকিলে আমি ভাইটিয়ে মই ভাবিলোঁ অকণমান বোলো অকণমান দূৰৰ পৰা আহোঁগৈ এনেকৈ ৰাতিপুৱা সময়তো আহিবলৈ নাপাওঁৱেই থেকেচা ইফালে চাওক মানুহৰ ঘৰ চাওক মানুহে নাও চলাইছে ভাইটি নাৱত উঠি যাওঁ ব'ল মই আজিলৈকে নাৱতে উঠি পোৱা নাই কিমান ইণ্টাৰেষ্টিং কথা চাওক মানুহে নাও চলাই আছে নাও ভালকৈ দেখুৱাবই পোৱা নাই এইখিনি দেখোন চলাই আছে ৰাতিপুৱা মজা লাগিছে পৰিৱেশটো মজাকৈ আহি গৈছোঁ ৰাস্তাটো এবাৰ দেখাই নাই ৰাস্তাটো এবাৰ দেখা নাই এইটো আমাৰ পানী যোগান এইখন চাওক এতিয়া সোণাইখন ইয়াত চাফা ৰং কৰি দিলে ধুনীয়াকৈ এইখন দলং দেখিছে এইখন দলঙৰ ওচৰহি পাইছোঁহি আহি ইয়া ইফালে থান চান আছে এইফালে থান এখন আছে বহুত দেখিবলৈ ধুনীয়া চৰাইটো আমাৰ লগে গৈ আছিলে কিন্তু সোমাই গ'ল ফালে পলাই আছে আমাক দেখি মজা আছে থানখন আপত্তি খাইছে ফুৰি কি ধুনীয়া লাগিছে নহয় একে মজা লাগিছে আৰু আমি ৰাতিপুৱা ইমান দূৰ পালোহি চাকি আৰু ওপৰ পৰা দেখুৱাই দিম ধুনীয়াকৈ কুলি ইমান ধুনীয়াকৈ মাতিছে পানী চাওক এইখিনি বৰ ধুনীয়াকৈ দেখা পায় আঁতৰত নাও মাৰি এইখিনিত নাও বাই আছে মানুহে চাওক ইমান ধুনীয়া লাগিছে দেখুৱাইছোঁ ইফালে থান আছে ইফালে
তাৰপিছত ইফালেকে দেখাই নাপায়, ইফালে ধোঁৱা চবফালে। ৰাতিপুৱা আহিছোঁ যিহেতু ইফালে ব'ল যাওঁ ব'ল, ৰখি আছে চাগে আমাৰ দেউতা তালৈ। এইফালে পানী নাই নেকি এইখিনি পানী আছেনে নাই? অঁ নাই, পানী নাই। বাহ, সোণাত পানী নাইকিয়া হৈ গৈছে, কি আচৰিত। কি চাওক, মানুহে মাছ হেৰি কৰি আছে, জাল পাতিছিলে। কিয় যাব, মোৰ হাতটো দি ঠেট নাই নেকি? ব'লা যাওঁ। এতিয়া আমি আকৌ উভতো ঘৰলৈ। এতিয়া একদম ঘৰতে মানে মজাকৈ উভতিছোঁ, একদম এইখিনি ধুনীয়াকৈ। আপুনি আকৌ চৰাইদেউ লগ পালোঁ চা। এইটো চৰাইদেউ ক'লৈ গ'লগৈ? এইখিনি নোহোৱা হৈ গ'ল। এই চাওক কিমান ধুনীয়াকৈ খালী হাঁহে খেলি আছে। বাই বাই, এইখিনি আৰু কিমান দিনৰ মূৰত আহোঁ। মানে একদম আহি পাই মানে অকণমান উভতি আহোঁতে অকণমান সময় গৈছিল, সেইটো কাৰণে বোলো ব্লগটো অকণমান সেইখিনি নবনাওঁ। তাৰপিছত এতিয়া মানে আমি আমাৰ মানে হেৰিয়লৈ সোমাই গ'লোঁ, পুখুৰীলৈ। এইটো পুখুৰী চাওক, আৰু কি ইমান ধুনীয়া লাগিছে নহয়, কুলিয়ে মাতি আছে বা চৰাই তৰাইকে চবফালেকে মজা লাগিছে মানে ৰাতিপুৱা পৰিৱেশটো। এইফালে আমি আহি থাকিম দে ভাইটি। মোৰ হাতটোৱে ক'ৰবালৈহে গুচি গৈছিলেগৈ। তাৰপাছত এইফালে এতিয়া ধুনীয়াকৈ ৰখি লৈছোঁ, বোলো অকণমান মানে সোণাইখন বোলো দেখুৱাই দিওঁ, একেও ধুনীয়াকৈ য'লৈকে মানে পাওঁ। এইফালে চাওক, কুলিটো এইখিনি চাওক, কুলিয়ে ইমান ধুনীয়াকৈ মাতি আছে। বাহ, এইখিনিতে আমি ভাইটিয়ে মই ঘৰ এটা বনাই লওঁ দিয়া। হ'ব দেৱী মানে নহয়, এইফালে থান আছে যে থৈ দিব পাৰে। একদম এতিয়া এইটো আমাৰ ভাইটিটো। গুড মৰ্ণিং এটা দি দিয়া আকৌ তুমি, ইমান সময় হ'ল। গুড মৰ্ণিং, 7টা বাজি গ'ল। 7টা বাজিলে, আমি 6টাতে আহা। আমি ঘৰলৈ উভতিছোঁ ধুনীয়াকৈ, পাবহিয়ে হ'ল। এইখিনিলৈকে আপোনালোকক দেখুৱাইছিলোঁ। সেইবাবে এই পুখুৰীটো চাওক, বেলেগ ডিজাইনৰ পুখুৰীও। জে এল চব আছে। এই জে এল চব আছে বোলোৱা। এইফালে অকণমান নহয় পানী আছে, আকৌ এইফালে অলপ আছে পানী, আকৌ এইটোৰ মাজতে কিবা আছে। পাই গ'লোঁ সেই ঘৰ। তাৰপিছত এতিয়া মুখ চুখ ধুই লওঁগৈ ধুনীয়াকৈ, আৰু ভিডিঅ'টো সামৰি দিওঁ বুলি ভাবিছোঁ। যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই।